रुनिकाटा অঞ্চলত 800তকৈ বেছি পৰিয়ালৰ বহুত বছৰৰ পৰা বসবাস কৰি অহা এই অঞ্চলত ড্ৰোন সাৰ্ভে কৰাৰ কাৰণে লোৱা হৈছে। যোৱা বছৰতে আমাৰ চৰকাৰে নন কেডাষ্ট্ৰিয়েল এৰিয়াবিলাকক ড্ৰোন সাৰ্ভে কৰি কেডাষ্ট্ৰিয়েল যেটো সাৰ্ভে হেতু কৰাৰ কাৰণে সিদ্ধান্ত লৈছিলে আৰু যোৱা বছৰতে আমি প্ৰায় 85% ফিনিশ হৈ গ'ল। অলপ ৰৈ গৈছিলে 15% আৰু আজি আৰম্ভ কৰি দিলে। আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ ৰেণ্ট ৰেভিনিউ বিভাগৰ ইএম ডাঙৰীয়া, আমাৰ ডিএলআৰ খুব এক্সপিৰিয়েঞ্চ হাউদ ডাঙৰীয়া, তেখেতসকলে লগ লাগি বহুত সুন্দৰকৈ ভূমিৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছে। আৰু মই আপোনালোকক কৈ আনন্দিত হৈছোঁ যে প্ৰায় 40,000 ফেমিলিৰ লেণ্ড প্ৰব্লেম আমি ইতিমধ্যে ছল্ভ কৰিলোঁ। ভূমি মেলা পাতি 20,000 ফেমিলিৰ লোন প্ৰব্লেম ছল্ভ কৰিলোঁ। 47টা গাঁৱত 47টা অঞ্চলত আমি ইতিমধ্যে ড্ৰোন সাৰ্ভে কমপ্লিট কৰিবলৈ গৈ আছোঁ। গতিকে 17 বছৰত BPFৰ সময়ত তেখেতসকলে ইলেকশ্যন আহিলে ৰাইজক কয় যে আমি মাটিৰ পাট্টা দিম, ভোট দিয়ক। আকৌ ইলেকশ্যন জিকাৰ পিছত পাহৰি যায়, আকৌ ইলেকশ্যন আহিলে এটা দুটা ভাগাই দিয়ে, তাৰপিছত আকৌ মানে ভোটটো লৈ আকৌ পাহৰি যায়। তেনেকুৱা নাটকবিলাক কৰি আছিলে। এতিয়া আমি কি কৰিছোঁ, আমি পাৰ্মানেণ্ট চলিউশ্যন কৰিব বিচাৰিছোঁ। গতিকে আজি বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ যিটো সংগঠিত হৈ আছিলে ভূমি সমস্যাটো লৈ পেলাই সকলো শংকিত হ'ব নালাগে, এইটো পাৰ্মানেণ্ট চলিউশ্যন হ'বলৈ গৈ আছে। আচ্ছা, ভূমিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছে, অথচ আপুনি ভাষণত ক'লে যে এই ভূমিৰ সমস্যা সমাধান কৰিবলৈ বিৰোধী দলে যে আপোনালোকৰ এই পাট্টা নল'বৰ কাৰণে মানুহক ওচৰতাই আছে। এইটোতো সস্তীয়া ৰাজনীতি বুলি কয়। এতিয়া BPFে ইয়াতকৈ আৰু ভাল ৰাজনীতি কি কৰিব? সেইবিলাকেই কৰিব। আগতে ভয় খুৱাইছিল, মানে মদ খুৱাইছিল, পইচা বিলাই পেলাই ৰাজনীতি কৰি আহিছিলে। এতিয়া মানুহটো আৰু ভয় নকৰে। তেখেতসকলৰ মানে পইচাটোতো আৰু কোনো ল'বলৈ নাহে। তো সেইকাৰণে এতিয়া কি কৰিছে, মাটিৰ পাট্টা ল'ব নালাগে UPPLৰ পৰা। তো কোনোবা যদি মাটিৰ পাট্টা নলয়, সেই মানুহজন যদি জেনুইন হয়, আমাৰ ড্ৰোন সাৰ্ভে হোৱাৰ পিছত পাট্টাটো হৈ যোৱাৰ পিছত ঘৰত দি আহিম। কাৰণ সিও আমাৰ দাদা ভাই হয়, যি জনগোষ্ঠীৰে হওক সিও আমাৰ দাদা ভাই হয়। গতিকে BPFে তেখেতক বিপথে পৰিচালনা কৰিছে, তেখেতৰ পৰিয়ালটো ধ্বংস কৰিব বিচাৰিছে। কিন্তু তেখেতো আমাৰ যিহেতু নাগৰিক হয়, দেশৰ আমাৰ BTR অঞ্চলৰ বাসিন্দা হয়, আমি তেখেতক মৰম কৰাটো আমাৰ দায়িত্ব। গতিকে BPFে ইয়াতকৈ আৰু ডাঙৰ ৰাজনীতি কি কৰিব, এইখিনি কৰি থাকিব। আপোনালোকৰ নতুন ভূমি নীতি লৈ যে সুৰক্ষিত শ্ৰেণী যে ব্লক বেল্ট এৰিয়াৰ যিখিনি সুৰক্ষিত শ্ৰেণীৰ মানুহখিনি অলপ আপত্তি দৰ্শাইছে, তেওঁলোকে এইটো মানে আইন হয়, যিটো আইনটো আপুনি মানে চেঞ্জ কৰিব নোৱাৰে। কিছুমান আইন আছে সেইটো পাৰ্লিয়ামেণ্ট আৰু এছেম্বলিত হয়। এতিয়া বেলেন ব্লকৰ আইনটো হৈছে এছেম্বলিত। বেলেন ব্লকৰ আইনৰ ওপৰত কিবা কথা ক'ব লাগিলে কনষ্টিটিউচনেলি ইয়াত এটা ডাঙৰ এটা এমেণ্ডমেণ্ট আহিব, যিটো নেকি আজিৰ তাৰিখত কৰাটো ইমান সহজ নহয়। তো সেইকাৰণে আজি বেলেন ব্লকটোতো কিমান আছে, 1,28,00,000 বিঘা মাটিহে আছে। 78,000 স্কুৱেৰ কিলোমিটাৰৰ অসমত 1,28,00,000 বিঘা মাটি আছে। ইয়াৰ বাহিৰে আৰু বহুত মাটি আছে আমাৰ। গতিকে তাত বসবাস কৰা যিখিনি প্ৰটেক্টেড ক্লাছ, তেখেতসকলেতো লেণ্ড ৰাইটটো পায়ে আছে। আৰু তাত বসবাস কৰা যিবিলাক প্ৰটেক্টেড ক্লাছ নহয়, যিসকল বেলেন ব্লক গঠন কৰাৰ আগত আছিল, তেখেতসকলেও তাত মানে আজি বসবাস কৰি আছে, তাত একো অসুবিধা হোৱা নাই। কোনোবা ৰাজনীতি কৰিবলৈ বিৰোধী কৰে, কিবা কৰে, এইটো তেখেতসকলৰ কথা। কিন্তু আমাৰ উদ্দেশ্যটো একদম ক্লিয়াৰ। আমাৰ চৰকাৰৰ সময়ত আমি 85% যিখিনি ভূমিৰ সমস্যা এইটো আমি সমাধান কৰিবলৈ গৈ আছোঁ। অলপ নেশ্যনেল ৰাজনীতি, কৰ্ণাটকত BJPৰ পতন, কংগ্ৰেছৰ উত্থান। মোৰ চৰাই খেদিবলৈ যিটো দাণ্ডা দিছে সেইটো বহুত শ্বৰ্ট হয়। কৰ্ণাটকলৈকে মোৰ দাণ্ডাডাল গৈ নাপায়। আপোনালোকে ইয়াৰ কথা সোধক যে ইমান দূৰৰ কথা মোক সুধিলে মই কেনেকৈ ক'ম? আপোনালোকে পেপাৰত যিটো ছপাব মই সেইটোকে ক'ম। গতিকে আপোনালোকৰ টিভিত যি বজাইছে সেইটোৱে ক'ম মই। গতিকে মোৰতো ইমান হাতটো দীঘল নহয় যে আপুনি মোক সুধিব। মোৰ দলটো যদি নেশ্যনেল দল হ'লহেঁতেন, মোৰ যদি দুজনমান মানে কোনোবা থাকিলে হয় দিল্লীত ক'ৰবাত তেতিয়া মই ক'ব পাৰিলে হয়। গতিকে মই আজি দেশৰ নাগৰিক হয়, ৰাজনীতিভাৱে কি হৈছে কি হোৱা নাই খবৰ লৈ থাকোঁ। কিন্তু আপোনালোকৰ পৰাই খবৰটো লওঁ। চ' আপোনালোকৰ টিভিত এতিয়া কি বজাই আছে, 1টা বজাত কি বাজিল, 2টা বজাত কি বাজিল, আপুনি যদি সোধে মই সেইটোৱে ক'ম। আৰু মিত্ৰ দল BJP সেইকাৰণে কথাটো নাই, সেইটোতো মিত্ৰ দল হয়ে। আমি মিত্ৰ দল হিচাপে অসমত কাম কৰি আছোঁ। অসমৰ কথা সোধক, মই ক'ম। অসমততো আৰু কোনো ইয়াত মানে কোনো বিৰোধীয়ে আগবাঢ়ি আহিব নোৱাৰে, অসমত কোনো চেঞ্জ হ'ব নোৱাৰে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত অসমত যিটো চৰকাৰ চলি আছে, ইয়াত কোনো কাৰণত পৰিৱৰ্তন নাহে। তেখেতৰ যিটো নেতৃত্ব সেইটো অসমৰ ৰাইজক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ এটা শাসন দি আছে। আৰু সেই শাসনটোৱে
ইয়াৰ লগত কম্পিট কৰিবলৈ অসমত আৰু কিমান বছৰ কোনোবা আহিব এইটো মই আশা কৰা নাই। BPF যিটো ৰাজনীতি কৰি আছে যে কৈছে তেওঁলোকে উভতি আহিব পুনৰ পৰৱৰ্তী নিৰ্বাচনত, উভতি ক'ৰ পৰা আহিব? তেখেতসকলে উভতি অহা জেগাত যোৱাই নাই, উভতি নাহা জেগাত গৈছে BPF-এ। গতিকে আপুনি প্ৰাৰ্থনা কৰিলেও মই প্ৰাৰ্থনা কৰিলেও BPF আৰু কোনো কাৰণত উভতি নাহে। 17 বছৰে ৰাইজে তেখেতসকলে চালে, 5 বছৰ সুযোগ দিলে একো নকৰিলে, আৰু 5 বছৰ সুযোগ দিলে একো নকৰিলে, আৰু 5 বছৰ সুযোগ দিলে একো নকৰিলে। 15 বছৰ একো নকৰাৰ পিছত ভাৰতৰ নিচিনা শক্তিশালী গণতন্ত্ৰ দেশত ৰাইজে ইমানেই চকুমুদি থকা নাই যে কাম নকৰা মানুহবিলাকক যোনে দাবী ধমকি দি দম দি ভয় খুৱাই ৰাজনীতি কৰে, এই মানুহবিলাকক আকৌ পাৱাৰত আনিব তেনেকুৱা পৰিৱেশটো নাই। গতিকে আপোনালোকেও নিশ্চিন্ত থাকক, আমিও নিশ্চিন্ত থাকিম। ৰাইজৰ কাম কৰিম, উন্নয়ন কৰিম, আমাৰ এডুকেশ্যনটো আগুৱাই লৈ যাব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ আগুৱাই লৈ যাওঁ, আৰু শান্তি সম্প্ৰীতি নিৰাপত্তা বড়োলেণ্ডত সদায় ৰাখিব লাগিব। BPF-ৰ একাংশ নেতাই তেওঁলোকৰ ডাঙৰ ডাঙৰ নেতাসকলে VRS লৈছে বুলি। BPF-ৰ নাই, VRS মানে কি আৰু দল এৰি গৈছে। আমাৰ দলতে আপোনালোকে চকু ফুৰাই চাওকচোন, মই নাম নকওঁ, বহুত লিডাৰ অলৰেডি জইন হৈছে, গোসাইগাঁৱৰ পৰা আপোনাৰ মানে মাজবাটলৈকে, আৰু আহিবলৈ বিচাৰি আছে। গতিকে এতিয়া BPF বুলি আৰু একো নাথাকে, এইটো নিশ্চিন্ত থাকক। সেই প্ৰশ্ন এটা কৰোঁ, মুখ্যমন্ত্ৰীয়ে দ্য কেৰালা ষ্টৰীখন চালে, আপোনালোকে চাব নাই? যোৱাকালিয়ে চাম বুলি ভাবিছিলোঁ, অলপ কামৰ ব্যস্ততা চাব পৰা নাই। মই 3-4 দিনৰ ভিতৰত চাম বুলি আশা কৰি আছোঁ।